हेलो बंधुসকল মই এন্টনি তপন স্বাগতম জনাইছো আপোনালোকৰ লাভদায়ক মোৰ নতুন এন্টনি টিচিং আসামিজ এডুকেশন চ্যানেলটোলৈ। বন্ধুসকল আজি আমি কথা পাতিম ইন্টাৰনেটৰ বিষয়ে। যি ইন্টাৰনেটে লকডাউনৰ সময়তো মানুহক আমাক আনন্দ দিছে, ফুৰ্তি দিছে, বহুতখিনি ডাটা আমি গম পাইছো, বহুতখিনি নিউজ চেনেলৰ পৰা আমি ডাটা পাইছো, খবৰ পাইছো, বাতৰি পাইছো, বহুতৰ লগত কানেক্ট কৰিব পাৰিছো, ভিডিঅ' কল কৰিছো, বহুতৰ লগত কাৰোবাৰ লগত ভইচ কল কৰিছো, কাৰোবাৰ লগত ইমেইল পঠাইছো। এইবোৰ সব ইন্টাৰনেটৰ এটা বান্ধোন আৰু এই বান্ধোনটো আমি ইউজ কৰিয়ে আছো আৰু সকলোৱে এইটো ইউজ কৰি আছো আৰু প্ৰায় বহুতে ইন্টাৰনেটৰ ইউজ কৰে। ভাৰতত বৰ্তমান 500 মিলিয়নতকৈ অধিক ইউজাৰ আছে ইন্টাৰনেটৰ। কেতিয়াবা আপুনি মন কৰিছে নেকি ইন্টাৰনেট কি? ইন্টাৰনেটটো মানে কি বস্তুটো কি মানে ইন্টাৰনেট? তো বলক আজি জানিম এই ভিডিঅ'টো ইন্টাৰনেট কি। নকৰো কাৰো সময় বৰবাদ, বলক কৰো আমাৰ ভিডিঅ'টো ষ্টাৰ্ট। ইন্টাৰনেট হৈছে ইন্টাৰ কানেক্টেড নেটৱৰ্কছ। তাৰ মানে ইন্টাৰ মানে হৈ গ'ল আন্ত আৰু নেট মানে হৈ গ'ল জাল। মানে এটা জাল, যিটো জালে এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰক জড়িত কৰি ৰাখে, তাকে আমি ইন্টাৰনেট বুলি কওঁ। আৰু ভালদৰে বুজিব গ'লে, আমি যদি সাধাৰণ অৰ্থত বুজিব গ'লে ইন্টাৰনেট কি, ইন্টাৰনেট বুলিলে বুজিব লাগিব যে ই এটা কানেকশ্যন, যিটো কানেকশ্যনে এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰক বা এটা বেলেগ কম্পিউটাৰক দুটা পৃথক কম্পিউটাৰক একজুট কৰি ৰাখে। মানে ইটোৰ ডাটা সিটো কম্পিউটাৰলৈ ট্ৰান্সফাৰ হয়, মানে তাক আমি ইন্টাৰনেট বুলি কওঁ। য'ত এটা কম্পিউটাৰৰ ডাটা আনটো কম্পিউটাৰে কানেক্ট কৰিব পাৰে বা জানিব পাৰে, তাক আমি ইন্টাৰনেট বুলি কওঁ। ইন্টাৰনেটক সাধাৰণ ভাষাত ক'বলৈ গ'লে ইন্টাৰনেট হৈছে দুই বা ততোধিক ইটোৰ পৰা সিটোক জড়িত কৰি ৰখা এক জাল, যি জালে চাৰ্ভাৰৰ জৰিয়তে অন্য কম্পিউটাৰক এটা কানেকশ্যনত জড়িত কৰি ৰাখে, যাৰ ফলত আমি নিজ কম্পিউটাৰ বা নিজ মোবাইলেৰে অইন বেলেগ কম্পিউটাৰৰ ডাটা চাব পাৰোঁ। ইন্টাৰনেট এটা হৈছে কানেকশ্যন য'ত দুই বা ততোধিক কম্পিউটাৰ, চাৰ্ভাৰ আৰু ডাটা চেণ্টাৰক জড়িত কৰি ৰাখে। মুঠতে ক'ব গ'লে আমি ক'ব লাগিব যে তথ্য বা সূচনাৰ আদান প্ৰদান কৰাৰ ইন্টাৰনেট প্ৰট'কল বা ইন্টাৰনেট ট্ৰান্সফাৰ প্ৰট'কলৰ জৰিয়তে দুই কম্পিউটাৰৰ মাজত যি সম্বন্ধ স্থাপন হয়, তাক আমি ইন্টাৰনেট বুলি ক'ব পাৰোঁ। ইন্টাৰনেটৰ আমি বহুতখিনি এনেকুৱা কথা জানিব পাৰিছোঁ। এতিয়া সংজ্ঞা হিচাপে মই বহুতখিনি দিলোঁ। তো এতিয়া আমি কিছুমান কথা জানিম, যেনেকৈ ইন্টাৰনেটৰ প্ৰথম যেতিয়া আৱিষ্কাৰ কৰা হৈছিল ইন্টাৰনেটৰ নাম ইন্টাৰনেট নাছিল, তেতিয়া ইন্টাৰনেটৰ নাম আছিল আৰ্পানেট। আৰু এই আৰ্পানেট চলাবলৈ দায়িত্ব দিয়া হৈছিল একটা ডিফেন্স মিনিষ্ট্ৰি। আৰু এই ডিফেন্স মিনিষ্ট্ৰিটোৱে এই আৰ্পানেটটো চলাইছিল, গোপনীয় তথ্য আদান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰ্পানেটটো। তাৰপিছত বৃদ্ধি হৈ গৈ আহিলে। তাৰপিছত 90ৰ দশকত তাৰপিছত ইন্টাৰনেটৰ সম্পূৰ্ণ আৱিষ্কাৰ কৰা হ'ল বা আৰ্পানেটৰ পৰা ইন্টাৰনেটলৈ কনভাৰ্ট কৰা হ'ল। আৰ্পানেটটোৰ নামটো ইন্টাৰনেট কৰি দিলে। আৰু ইণ্ডিয়াত 1995 চনত ইণ্ডিয়াত 15 আগষ্ট তাৰিখৰ পৰা ইন্টাৰনেট আৰম্ভ কৰা হ'ল। আৰু বৰ্তমান ইয়াৰ ইউজাৰ ইমান বাঢ়িছে যে 500 মিলিয়নতকৈ অধিক, মানে বহুত বেছি হৈ গৈছে। আৰু তাৰ মাজত আপোনালোকো আছে। সেইকাৰণে ইন্টাৰনেট কি জানিবলৈ জনাটো দৰকাৰ হয়। ইন্টাৰনেট কি হয়, ইন্টাৰনেটৰ কি বস্তুটো জানিব লাগে সকলোকে। যদি এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব বা জানিব পাৰিছে, তেনেহ'লে ভিডিঅ'টোক শ্বেয়াৰ কৰক সকলোৰে লগত। বন্ধু বান্ধৱী, মা দেউতা, ককাই ভাই সকলোৰে লগত ইন্টাৰনেট কি সকলোকে জানিব দিয়ক। আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে বা প্ৰথমবাৰ ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন বেল প্ৰেছ কৰি লওক, যাতে মোৰ ভিডিঅ' আগলৈ মিছ নকৰে আৰু এনেকৈ চাই থাকে। চ' এনেকৈ মানে থাকোঁ বহুত নপুৰণি তথ্যৰ ভাণ্ডাৰ। সেয়েহে চেনেলটোক ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন বেল দবাই লওক, যাতে মোৰ ভিডিঅ' মিছ নহয় কোনো এদিন। আৰু বহুতো মই এনেকুৱা লাভদায়ক টিপছ আনি থাকোঁ, সেইকাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টোৰ পৰা আনেও কিবা এটা শিকিব আৰু জানিব পাৰিব। আজিলৈ ইমানেই, সকলোকে বহুত